গুৱাহাটী টু নিউ জলপাইগুৰি আজি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনলাইন যোগে গুৱাহাটীৰ পৰা মুকলি কৰি দিছে। তাৰ বাবে মই পোনপ্ৰথমে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজ আমাক কোকৰাঝাৰতো এই ট্ৰেইনৰ যি ষ্টপেজ এইটো কৰাই দিয়াৰ কাৰণে মই কোকৰাঝাৰ ৰাইজৰ হৈ পেলাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰেইনে যথেষ্ট আমাক লাভান্বিত কৰিব। কোকৰাঝাৰ টু গুৱাহাটী যাবলৈ যিখিনি আমাক সময় লাগিছিল অতি কম সময়ৰ ভিতৰত এতিয়া আমি কোকৰাঝাৰৰ মানুহে গুৱাহাটী গৈ পাম। কোকৰাঝাৰৰ পৰা শিলিগুৰিত বহুত আমাৰ পেচেণ্টবিলাক যায়, কোচবিহাৰত যায় খুব কম সময়ৰ ভিতৰত প্ৰায় 2-2.5 ঘণ্টাৰ ভিতৰতে এতিয়া আমি শিলিগুৰি গৈ পাম, য'ত আমাৰ 5 ঘণ্টা সময় লাগিছিল। তো এইবিলাক সুবিধা আমাৰ হ'ব। গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সুবিধা দিয়াৰ কাৰণে। অসমত মুঠ 4-5টাহে ষ্টপেজ আছে, তাৰ ভিতৰত যে কোকৰাঝাৰত এটা দিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমি য'ত 5 ঘণ্টাৰ আমাৰ প্ৰয়োজন হৈছিল আমি NGP যাবলৈ, য'ত গুৱাহাটীত 3 ঘণ্টা লাগিছিল, তাত আমি 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত আমি পাই যাম। এইটোৱে আমাৰ লাভ আৰু এইটোৱে আমাৰ কাৰণে সুবিধাজনক হ'ব। কম সময়ৰ ভিতৰতে গুৱাহাটীত গৈ পেলাই চৰকাৰী কাম কাজ কৰা বা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা বা বিভিন্ন কামত আমি যে গুৱাহাটী যাই থাকোঁ, কম সময়ৰ ভিতৰত আমি গুৱাহাটী পাম। সেইদৰে আমি NGPত কম সময়ৰ ভিতৰত গুৱাহাটীত NGPত পাই যাম। সেইটোৱে আমাৰ লাভ।